নমস্কাৰ। আমি আহি পালোঁ এতিয়া বৰ্তমান নিজৰা পাৰ্ক, জাগিৰোড নিজৰা পাৰ্ক। আজি মানে দেওবাৰ, বহুত মানুহ হৈছে। পূৰা চাওক, ফিল্ডত চাওক, মানে এনেকুৱা মানে মানুহ হৈছে। আজি মেলা নিচিনা মানুহ হৈছে। আৰু এয়া জোনবিল মেলাৰ কাৰণে ধুনীয়াকৈ সজাই পৰাই তুলিছে। আৰু ইফালে আছে টিকটৰ ঘৰ, এইটো গেট। ৰতন চাই দিয়া, হাই কৈ দিয়া, হাই কোৱা, কি লাৰি এইফালে গেট, আমি এতিয়া সোমাই যাম। পুৰা মানুহ চাওকচোন ৰাইজ, পুৰা যি মানুহ একেবাৰে। আমাৰ ধুনু একেবাৰে পাগল হৈ গৈছে মানে। চাওক, শিশু উদ্যান হয় নিজৰা পাৰ্ক। সকলোৱে আহিছে চাগে ইয়াতে। মানে বহুত ধুনীয়া, বহুত দিনৰ মূৰত আহিছোঁ আৰু। আজি মানে দেওবাৰ, সেইটো কাৰণে মানুহ বেছি হৈছে। আহিও ভাল লাগিছে, বহুত দিনৰ মূৰত আহিছোঁ। মানে বহুত বেলেগ হৈ গ'ল আৰু নিজৰা পাৰ্ক। ৰেডি উল্টা নিচিং মাৰি দি, উল্টা নিচিং মাৰি দি। আৰু নিজৰা পাৰ্কত মানে বহুত নতুন নতুন বস্তু লৈ আনিছে। আৰু এইকেইটা দেখিছে, হাতী মূৰ্তি ইমান ধুনীয়াকৈ ইয়াতে থৈছে হাতী। মানে বহুত নতুন নতুন বস্তু আনিছে আৰু মানে আহিয়ে মানে বহুত ভাল লাগিছে। মানে বহুত দিনৰ মূৰত আহিছোঁ। আৰু সেইফালে ওপৰতো আছে বহুত ধুনীয়া ধুনীয়া বস্তু। পানীয়ে নাই। আগতে পানী মানে বাৰিষা সময়ত পানীটো বেছি হয়, মানে এতিয়া পানী বেছি নাই। আৰু এইখন দলং বনাইছে, দলংটোৰ ওপৰেদি বহুত ধুনীয়া সুন্দৰ। চোৱা এইফালে ঢিলা হৈ আছে, বিদ্যা পৰি যাওঁ।